Hey guys, welcome back to my YouTube channel. আৰু ফাইনেলি আজি আমি কিবা বগৰী খাবলৈ আহিছো আৰু এই দাদা লৈ আনিছো আৰু কিবা জলকীয়া আনিছো আৰু ন দেখুৱাম বাৰু পাছত আমি গৈ আছো এতিয়া বগৰী খাবলৈ। বগৰী কিমান টেষ্টি আপোনালোকক মই দেখুৱাম। খাবলৈ মানে একদম মজা, একদম বগৰী একদম এইটো চক মজা দেখো দেই, মজা লাগিছে না? আপোনালোকে লাইক কমেণ্ট কৰি দিব আৰু যাতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব ভিডিঅ'টো ভাল পালে। আজি বহুত দিনৰ মূৰত ভিডিঅ' এখন বনাইছোঁগৈ আৰু যাতে আপোনালোকে মোৰ ভিডিঅ'খন চাই দিয়ে। আৰু আজি আমি চাপৰিত আহিছোঁ বগৰী খাবলৈ আৰু মোৰ লগত আছে আমাৰ পাদি আৰু আমাৰ লগৰে আৰু বাৰু। এতিয়া গৈ আছোঁ আমি, চাইকেল লৈ আনিছোঁ আজি। গাঁওখন দেখুৱাই দিছোঁ, লোৱা বগৰী পাৰিব লাগিব। জলকীয়া আনিছোঁ, কিন্তু আপোনালোকক মই দেখুৱাই থাকিম মজাকৈ। এইটো ৰাস্তা দি নিমাতি পাই যাব পাৰি দেই, বা আপোনালোকক মই দেখুৱাব পাৰিলে নাই নাজানো, কিন্তু আমি পাবলৈ চেষ্টা কৰিম ন। চাইকেলখন বাজিছে বে, পাই গৈছোঁ আৰু বালিত একদম পাই গৈছোঁ আৰু বালিত যাম আৰু অলপ উঠাইছোঁ গৈ আছোঁ চাইকেলখন তেলি একদম চব বালি ন। গৈ আছোঁ আৰু বগৰী খাবলৈ ইমান কষ্ট কৰি পিনি আমি গৈ আছোঁ। এয়া বালি চুক ন, কেলা ইমান বালি ইমান বালি। ব'ল ব'ল হেলা ব'ল, বগৰী খাবলৈ ইমান কষ্ট কৰি আছোঁ। আপোনালোককো দেখুৱাম মানে বগৰী। আৰু আপোনালোকে ইয়াত পিকনিক খাবলৈ আহিব পাৰিব জানুৱাৰী মাহত আমাৰ মাজুলী নিমাতী ঘাটৰ ওচৰত, আৰু আহিব পাৰিব আপোনালোকে ইয়াত পিকনিক খাবলৈ। এতিয়া লগি লৈ গৈছো আৰু মাউত আছিলে, লগিখন লৈ গৈছো আৰু এতিয়া গৈ আছো। আৰু আমি এতিয়া এয়া নদী চব ব্ৰহ্মপুত্ৰৰ মাজত আছো, এয়া আছো ব্ৰহ্মপুত্ৰৰ মাজত আছো। আৰু এয়া জোতা খুলিছো, জোতা খুলি লওঁ। पानी से बच के रहना, खतरा है तुम्हें पानी से, ठीक है? पानी কিবা এটা খাবলৈ মানে অলপ কষ্ট কৰিব লাগিব ন। पानी पानी लौट चुकी है। पानी से बच के रहना, खतरा है तुम्हें पानी से, ठीक है? ইয়াত দ আছে দেখোন। पानी লগিটো মাৰিছা ওলা, पानी লগিটো মাৰিছা নহ'লে पानी सेना लौट चुकी है। এইটো চাইডত বল, এইটো চাইডত ইয়াতে মৌ কাহলৈ নাযাওঁ আৰু, কিন্তু কাহলৈ গ'লে দিগদাৰো হ'ব পাৰে ন। সেই কেনেকৈ চাই আছে কেনেকৈ চাই আছো এই গৰু নহয়, এইটো গৰু নহয়। চব দেখা ল, চব এনেকুৱা মানে মজা প্লেচ মানে নাপায় কিন্তু ইমান জল্দি। চব মানুহ আহিছে, চব কিমান মানুহ আছে। ধুনীয়া ভিউ মানে কি ক'ম আৰু, ইমান ধুনীয়া জেগা। কাষত নাযাবি তাত, কাষত নাযাবি মানে কি ক'ম আৰু, এই কেনেকৈ চাইছে গৰুটো। এয়া আছোঁ মানে এই মৌটো চকচোন, মানে ভয় লাগে বে। এইটো চক মানে কি ক'ম আৰু, ধুনীয়া প্লেচ মানে। বগৰী পামনে নাই নাজানো, কিন্তু ধুনীয়া ভিউ মানে কি ক'ম আৰু, পুৰা মজা প্লেচ, মজা প্লেচ চক গাইজ, মজা প্লেচ চক মানে কি ক'ম আৰু। মোৰ তুতু হৈছে মানে, কিবা ওলাব পাৰে না ঠিক নাই, কিবা ওলাব পাৰিছোঁ কিবাত, যাতে লগ নেপাওঁ।
বেলেগ বস্তু যাতে লগ নাপাওঁ এইটোৱে ভাবোঁ, কিন্তু ক'লে গ'লা এইবিলাক নকবি ওলা। দেখিছে নহয় আপোনালোকে কিমান কতৰা জেগা হয়। ভিডিঅ' কণ্টেণ্টৰ কাৰণে কিমান যাবলগীয়া হৈছে কি ক'ম আৰু ভিডিঅ' কণ্টেণ্টৰ কাৰণে কিমান যাবলগীয়া হৈছে। ত' এই ক'ত কেনেকৈ চাইছে মানে बोरी पाएंगे গাইছ মানে কিবা কি বুলি কয়, কিবা বেলেগ বস্তুৱে মানে একদম ওলাই গ'ল মানে আগত তামাম বস্তু এখন ওলাই গ'ল মানে এতিয়া ভয় লাগিছে মানে এইকাৰণে নাযাওঁ ইয়াৰ পৰা আৰু বেলেগ ঠাইত যাম বগৰী খাবলৈ, কিন্তু ইয়াত ভয় লাগিছে মানে এতিয়া মোৰ হাৰ্টখন মানে কিবা কিবি নিচিনা হৈ গ'ল, নাযাওঁ পাই। মানে কিমান ভয় লাগিছে মোৰ আজি, কি ক'ম আৰু নালাগে আৰু নাযাওঁ, বগৰী নাখাওঁ এতিয়া বেলেগ জেগাতে খামগৈ আৰু নলোৱা। কৃষ্ণ কৃষ্ণ পাব কণ্ট্ৰল ভাই কণ্ট্ৰল। লাইফত এনেকুৱা বস্তু দেখিছোঁ, আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, কিন্তু মানে তোমাৰ ৰাস্তাটো ক'ত আছিলে ওলোৱা, ৰাস্তাটো ক'ত, ৰাস্তাটো পাহৰি গৈছোঁ ওলোৱা। এইলা এইটো নাছিলে নেকি ঐ, এইটো নাছিলে ৰ এই ৰ এইফালে পালোঁ কি নহয়, এতিয়া কি হ'ব গাইছ, ৰাস্তা ক'ত আছে কি কোনটি দি আমি সোমাইছিলোঁ মানে ৰাস্তা মানে বিচাৰি নাপালোঁগৈ নহয়, কেনেকুৱা পৰিস্থিতি হৈ গৈছে আমি। ৰাস্তা পালোগৈ এইটো নহয় জানো, এইটো আছিলে আমাৰ ৰাস্তা পালোগৈ মানে গাইছ। মানে যদি আপোনালোকে ইয়ালৈ আহে বগৰী খাবলৈ, কিন্তু অলপ সাৱধানেদি আহিব, মানে বস্তু আনিব যাতে অলপ ছেফটিৰ কাৰণে আপোনালোকে যি তিনি বস্তু আনিব, কিন্তু আমি ওলাই গৈছোঁগৈ আৰু আমি এতিয়া গৈ আছোঁ। কেনেকৈ চাইছে ভয় লাগিলে পায়, ভয় লাগে নহয় এনেকৈ, মই বাইদেউজনী কেনেকৈ চাইছোঁ মই মানে গাইছ আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, কিন্তু আৰু নেক্সট বাৰ যাওঁতে আপোনালোকক দেখুৱাম। মানে আজি কি হ'ল, একদম অদ্ভুত ধৰণৰ বস্তু এখন ওলাই গ'ল, মানে আপোনালোকে এইটো নকওঁ আৰু, কিন্তু ভয় লাগিলে মানে নকওঁ আজি, বেয়া নাপাব আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, কিন্তু মোৰো খাবলৈ মন গৈছিলে, কিন্তু আপোনালোককো দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেখুৱাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। আৰু মানে এনেকুৱা জন্তু এটা ওলাই গ'ল মানে কি ক'ম আৰু, অদ্ভুত ধৰণৰ জন্তু মানে